যুদ্ধ হৈ আছে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত। বন্দুক বাৰুদ ইত্যাদি ফুটিছে মধ্যপ্ৰাচ্য অঞ্চলত। বন্ধ হৈছে ষ্ট্ৰেইট অফ হৰমুজ। কিন্তু ইয়াৰ চিংগাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো আতংকৰ সৃষ্টি কৰিছে, মানে ভাৰতবৰ্ষতো প্ৰভাৱ বিস্তাৰ কৰিছে। এতিয়া প্ৰশ্ন হৈছে, ইয়াৰ উত্তাপ কেৱল LPG গেছ বা পেট্ৰলিয়াম। এতিয়া প্ৰশ্ন হৈছে, ইয়াৰ উত্তাপ মাত্ৰ ডাঙৰ ডাঙৰ চহৰ, হোটেল, বজাৰ, ৰেষ্টুৰেণ্টতে সীমাবদ্ধ থাকিবনে? পেট্ৰল, ডিজেল, খাৰুৱা তেল, ৰন্ধন গেছ আদি বস্তুতে সীমাবদ্ধ থাকিব জানো? না ইয়াৰ দাম বাঢ়িব, না জনসাধাৰণে ইয়াৰ পৰা কিছুমান অসুবিধাৰ সন্মুখীন হৈ আছে, নে এই অসুবিধা নহয়, এইটো এটা আতংকহে, যোনটো আমি যুদ্ধৰ ভয়ত বা নিজকে সচেতন ৰাখিবৰ বাবে কভিডৰ দৰে এটা চিটুৱেশ্যনক যাতে আমাৰ নহয় তাৰ বাবে আমি নিজে সচেতন হৈ আগতীয়াকৈ গেছ ষ্টক কৰিছো বা পেট্ৰল ষ্টক কৰিছো। মোৰ দৃষ্টিত আচলতে ইন্ধন বা মূল্য বৃদ্ধিৰ বা শ্বৰ্টেজৰ সমস্যাত আমি অলৰেডি অলপ পৰিমাণকে হ'লেও প্ৰভাৱ পাইছোৱেই। পোনপ্ৰথমতে ধৰক চিলিণ্ডাৰৰ লানি নিচিঙা শাৰী, বহু ডাঙৰ ডাঙৰ চহৰৰ পৰা ফটো, ভিডিঅ' আদি ছ'চিয়েল মিডিয়াত আপলোড হৈ আহিছে। ডাঙৰ কিছুমান নিউজ চেনেলত ইয়াৰ ফটো, ভিডিঅ' বা বাতৰি শিৰোনামাত প্ৰকাশ পাইছে। আচলতে আজিকালি যে এই সমস্যাটো ছ'চিয়েল মিডিয়া খুলিলেই যে আমি নিউজ চেনেলবোৰত এটাই বস্তু শুনো বা আমাৰ দৃষ্টিগোচৰ হয়, ষ্ট্ৰেইট অফ হৰমুজ, ষ্ট্ৰেইট অফ হৰমুজ, ষ্ট্ৰেইট অফ হৰমুজ। ই এটা কি বস্তু যাক লৈ ইমান চৰ্চা, ইয়াৰ গুৰুত্ব গোটেই বিশ্বত কি? এই ষ্ট্ৰেইট অফ হৰমুজ হৈছে 21 মাইল দীঘল এটা জলমাৰ্গ। এফালে ইৰাণ আছে আৰু আনফালে ওমান আৰু UAE। ই ডাইৰেক্ট পাৰ্চিয়ান উপসাগৰ আৰু ওমান উপসাগৰক আৰবিয়ান চিৰ লগত কানেক্ট কৰে। আৰবিয়ান চি অৰ্থাৎ আৰব সাগৰৰ লগত কানেক্ট কৰে। এই ঠেক জলমাৰ্গটো অৰ্থাৎ জলপথটো ইয়াৰ কাৰণেই গুৰুত্বপূৰ্ণ, কাৰণ এই জলমাৰ্গটো দিয়ে বহুতো দেশ, পৃথিৱীৰ বহুতো দেশে ইম্পৰ্ট আৰু এক্সপৰ্ট ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰে। যেনে ধৰক পাৰ্চিয়ান উপসাগৰৰ চাৰিওফালে উৎপাদিত সামগ্ৰীবোৰ, যেনে ধৰক গেছ, তেল বা আদিবোৰ বিশ্বৰ বজাৰত, বিশ্বৰ অন্য প্ৰান্তত এইবোৰ বিক্ৰী কৰিবলৈ, এইবোৰ নিবলৈ এই জলমাৰ্গটো ব্যৱহাৰ কৰা হয়। যদি এই জলমাৰ্গটো কিবা এটা কাৰণত শ্ল' হয় বা বন্ধ হয়, তেনেহলে আমি মানে ডাইৰেক্ট মূল্য বৃদ্ধিৰ সমস্যাত সন্মুখীন হওঁ। এই জলমাৰ্গটোত বেছিভাগ ধৰক ভাৰত, সাউথ ইষ্ট এছিয়া, ডুবাই, ছিংগাপুৰৰ জাহাজ কোম্পানী, ইউৰোপৰ বহুতো দেশ এই জলমাৰ্গটোৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মিডিয়া ৰিপৰ্টৰ মতে এই ৱাৰৰ প্ৰভাৱত ইৰাণে এই জলমাৰ্গটো বন্ধ কৰি দিছে। ইয়াৰ ফলত জাহাজ চলাচল কৰিব পৰা নাই, বহুতে ইম্পৰ্ট আৰু এক্সপৰ্ট কৰিব পৰা নাই। গতিকে ই গ্ল'বেল মাৰ্কেটত ডাইৰেক্ট ইম্পেক্ট কৰিছে। যেনে ধৰক ডলাৰৰ কম্পেয়াৰত পইচাৰ যোনটো ভেলু, টকাৰ যোনটো ভেলু, সেইটো বহুত কমি গ'ল। এতিয়া ধৰক চিলিণ্ডাৰৰ যোনটো নাটনি অলৰেডি দিল্লী, হায়দৰাবাদ, বেংগলোৰ আদি ডাঙৰ চহৰবোৰত প্ৰায় দেখা গৈছে। তাত বহুতো দীঘল লানি নিচিঙা শাৰীৰ বাবে মানুহ লাইন ধৰি আছে, যাৰ ফলত বহুতো ৰেষ্টুৰেণ্টত ইন্ধনৰ যোগান কম হোৱাৰ বাবে তেখেতসকলৰ মেনু শ্বৰ্ট কৰিছে আৰু তেখেতসকলে
ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনে প্ৰেছ মিট কৰিছে যে তেখেতসকলৰ বহুত কম দিনৰ বাবেহে ইন্ধন মজুত আছে, গতিকে তেখেতসকলে চৰকাৰক আহ্বান জনাইছে যে তেখেতসকলক চৰকাৰে কিবা এটা ব্যৱস্থা কৰিব লাগে বা নিজে উৎপাদন কৰিব লাগে বা অন্য কোনো অল্টাৰনেটিভ অপশ্যন এটা ওলোৱাই তেখেতসকলৰ সমস্যাৰ সমাধান কৰিব। এই LPG-টো ডমেষ্টিক আৰু বিজনেছ দুয়োটা ঠাইতেই প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ মূল্য বৃদ্ধি অলৰেডি বাঢ়ি গৈছে। কিছুমান মিডিয়া ৰিপৰ্টৰ মতে দিল্লীত অলমষ্ট ছাপ্লাই চেইন কলেপছ হৈছে, গতিকে ব্লেক মাৰ্কেটিং ষ্টাৰ্ট হৈ গৈছে। ভাৰতবৰ্ষৰ বহুতো ঠাই যেনে ধৰক লক্ষ্ণৌত এটা ভাইৰেল হৈছিল, ভিডিঅ' ভাইৰেল হৈছিল, য'ত নেকি এটা চিলিণ্ডাৰৰ গাড়ীৰ সন্মুখত এজন ল'ৰাই শুইখিনি চিলিণ্ডাৰ বিচাৰিছিল। এইটো অলৰেডি খালি ভাৰতবৰ্ষৰ অন্য প্ৰান্ততেই এই পৰিৱেশ হৈ থকা নাই। অসম ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনো প্ৰেছ মিট যোগে ইন্ধনৰ নাটনিৰ কথা জনাইছে আৰু পেট্ৰলৰ মূল্য বৃদ্ধি অলৰেডি হৈ গৈছে, আপোনালোকে দেখিবই পাইছে। গতিকে মানুহবোৰে পিছলৈ পেট্ৰল নাপাম বুলি, ইন্ধন নাপাম বুলি বাইকত আগতে যদি 1 লিটাৰ বা আধা লিটাৰ তেল ভৰাই অহা যোৱা কৰি আছিলে, তেখেতে এতিয়া 3 লিটাৰ 4 লিটাৰ 5 লিটাৰ তেল কিনি তেখেতৰ বাইকত অলৰেডি ভৰাই লৈছে। গতিকে পেট্ৰল পাম্পবোৰতো পেট্ৰলৰ শ্বৰ্টেজ দেখা গৈ আছে। এই সকলোবোৰ দুৰ্ঘটনাৰ মেইন শিপাডালেই হৈছে ষ্টেট অফ হৰমুজ। যদি এই যুদ্ধ দীঘলীয়া হয় বা বেছি দিনলৈ থাকে, তেনেহলে কভিডৰ দৰে এটা চিটুৱেশ্যন হোৱাটো ডাঙৰ কথা নহয়। কাৰণ ভাৰতে ব্যৱহাৰ কৰা 60% চিলিণ্ডাৰ বা LPG বা নেচাৰেল গেছ, ক্ৰুড অইল এইবোৰ বিদেশৰ পৰা, যোনটো আমি ষ্টেট অফ হৰমুজৰ ৰাস্তাৰে আনো। যেনে ধৰক এই 50 to 60% যি তেল আমি যে আনো, এইটো চৌদি, UAE, কাটাৰ, USA, ওমান আদি দেশৰ পৰাহে আমি লওঁ। এই 60%ৰ 10% আমি অন্য ৰুটেৰে লওঁ আৰু 90% আমি এই ষ্টেট অফ হৰমুজৰ ৰুটটোতে আমি ডিপেণ্ড কৰিব লগা হয়। বাকী যি 40% থাকে, এই 40-45%টোহে আমি ভাৰতে নিজেই তৈয়াৰ কৰোঁ। বহুতেই ভাবে, আমাৰ গাঁও অঞ্চলৰ বহুতো মানুহেই ভাবে যে আমি সকলোখিনি তেল চৌদি আৰৱ, কাটাৰ এইবোৰৰ পৰাই আনো, কিন্তু তেনেকুৱা নহয়। আমি 40-45% আমাৰ নিজৰ কাৰখানাত উৎপাদন কৰোঁ। আমাৰ মেইন প্ৰডিউচাৰবোৰ হৈছে যেনে ধৰক আমাৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন, ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড, হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড আদি কাৰখানাবোৰে এই পেট্ৰলিয়াম চিলিণ্ডাৰ আদিবোৰ উৎপাদন কৰে। ষ্টেট অফ হৰমুজ বন্ধ হোৱাৰ ফলত পেট্ৰলিয়াম চিলিণ্ডাৰ আদি বস্তুতে সীমাবদ্ধ হৈ নাথাকিব, যিটো আমি হয়তো ভাবি পোৱা নাই। ইয়াৰ এফেক্ট কিন্তু আমাৰ সাধাৰণ জনতাও পাব। ধৰক পেট্ৰল আৰু চিলিণ্ডাৰৰ বাদেও আমি অন্য দিশতো আমি ইয়াৰ এফেক্ট দেখা পাম লাহে লাহে। যেনে ধৰক প্ৰথমতে আমি চিলিণ্ডাৰত দেখা পালো, তাৰপিছত এতিয়া আমি পেট্ৰলিয়ামত দেখা পালো, কিন্তু পিছলৈ আমি ফাৰ্টিলাইজাৰ অৰ্থাৎ সাৰ, ইউৰিয়া সাৰ, কিবা কিবি সাৰ যে আমি পথাৰত দিওঁ, এতিয়া ধৰক বড়ো খেতিৰ সময়, কিন্তু এই সাৰ যে উৎপাদন কৰে, এই সাৰ উৎপাদন কৰিবও যি আমি নেচাৰেল গেছ আনো, এই সাৰ উৎপাদনৰ যি বস্তু নেচাৰেল গেছ, এইটোও আমি তাৰ পৰাই সেই ৰোডৰ ওপৰতে নিৰ্ভৰ কৰিব লগা। গতিকে যদি সাৰ, ডিজেল, পেট্ৰল আদিবোৰ যদি আমি সময়মতে নাপাওঁ, তেনেস্থলত আমাৰ কৃষকসকলে পথাৰত পানী দিব নোৱাৰিব, পথাৰত সাৰ দিবলৈ নোৱাৰিব, তেনেস্থলত আমাৰ খেতি বেয়া হ'ব। ইয়াৰ ডাইৰেক্ট ইম্পেক্ট আমাৰ সাধাৰণ অৰ্থাৎ খেতি কৰা মানুহৰ ওপৰত ডাইৰেক্টলি পৰিব। এতিয়া আমি যিবোৰ সমস্যা আমি সন্মুখীন হৈ আছো বা মিডিয়াৰ ৰিপৰ্টত দেখা পাই আছো, এইটো অনলি ইম্পৰ্টৰ সমস্যা, কিন্তু আমি বহু বস্তু এক্সপৰ্টতো কৰো সেই ৰোডেৰে। এই এক্সপৰ্ট কৰা সকলোবোৰ জাহাজ এতিয়ালৈকে বিদেশলৈ যোৱা নাই। যেনে ধৰক চাউথ ইণ্ডিয়াৰ পৰা চব্জি, ফল আদিবোৰ আমি এক্সপৰ্ট কৰো। এই চব্জি, ফল আদি যদি আমি এইবোৰ চিঙি থৈ দিওঁ, তেনেহলে ই কিমান দিনলৈনো থাকে ভালকৈ? যদি 10-15 দিন বেছি হৈ যায়গৈ, ইটো গেলি পচি যাব। তেনেস্থলত আমাৰ এক্সপৰ্টৰ বাবে যিহেতু
সেই ঠাইটুকুৰা খোলা নাই, ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ আছে, তেনেস্থলত আমি মানে এক্সপোৰ্ট কৰিব পাৰা। গতিকে এইটো মিডিয়া ৰিপৰ্টত নাথাকিলেও আমি কিন্তু ইয়াৰ লছ খাই আছো। ইয়াৰ উপৰিও আমাৰ সৰু সৰু স্মল স্কেল ইণ্ডাষ্ট্ৰিজবোৰ ৰ মেটেৰিয়েলছ, প্লাষ্টিক বা অন্য ধৰণৰ সামগ্ৰীবোৰ বনাবৰ বাবে যি আহিলা পাতি লগা হয়, এই বহুতো বস্তু মানে আমি সেই ৰোডৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় এই বস্তুবোৰ আমদানি ৰপ্তানি কৰিবৰ বাবে। গতিকে সৰু সৰু স্মল স্কেল ইণ্ডাষ্ট্ৰিবোৰো ইয়াৰ প্ৰভাৱ পৰিব। কিছুমান স্মল স্কেল ইণ্ডাষ্ট্ৰিজ ইতিমধ্যে বন্ধ হোৱাৰ কাগাৰত আছে, মানে প্ৰায় বন্ধ হওঁ অৱস্থাত আছে। গতিকে চৰকাৰে নিশ্চয় চিজফায়াৰ দৰে বা দুইটা দেশৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰি এইবোৰ সমস্যাৰ এটা সমাধান আনিব, বা নহলে কোনো অল্টাৰনেটিভ অপচন এটা ওলাব বুলি আমি খালি আশাৰেহে বাট চাব পাৰো। আমিতো একো কৰিবলৈ নোৱাৰো। নহলে আমি ভগৱানৰ ওচৰত খালি প্ৰাৰ্থনা জনাবলৈ পাৰো যাতে এই যুদ্ধ যাতে ৰখি যায়, নহলে COVID-19 দৰে সমস্যাৰ সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত। মোৰ মতে যদিও এই যুদ্ধ কেইদিনমানৰ পিছত অন্ত হয় বা চিজফায়াৰ হয়, তথাপিও আমাৰ ভাৰত চৰকাৰে বেলেগ এটা অল্টাৰনেটিভ অপচন ল'ব লাগে। কাৰণ এই যুদ্ধটোৰ ফলত কম আৰু বেছি পৰিমাণৰকৈ হলেও আমাৰ অৰ্থনীতিত ই আঘাত সানিছে। গতিকে ইয়াক অভাৰকাম কৰিবলৈ ইমান সহজ নহব, তাৰ বাবে অলপ সময়ৰ প্ৰয়োজন হব। তেনেস্থলত পিছলৈ যে আকৌ এই ৰোডটো যে বন্ধ নহব, ইয়াৰ কোনো নিশ্চয়তাওতো নাই। কাৰণ আকৌ যুদ্ধ হব পাৰে ইজৰাইল আৰু ইৰাণৰ মাজত, বা অন্য দেশৰ মাজত। এই ষ্ট্ৰেইট অফ হৰমুজ আকৌ বন্ধ হব পাৰে কিবা। তেনেস্থলত চৰকাৰে অনলি সেই ৰোডটোৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব নালাগে। তাৰ বাবে আমি নিজে প্ৰডিউচ কৰাত বা অন্য দেশৰ লগত কানেকশ্যন ৰখাই যদি এনেকুৱা ধৰণৰ প্ৰব্লেম হয়, এই প্ৰব্লেমটোক আমি ফেচ কৰিবলৈ প্ৰি প্লান ভাৱে আমি মানে আগতীয়াকৈ সাজু থাকিব লাগে বুলি মই ভাবো। নহলে আমি এনেকুৱা প্ৰব্লেম আকৌ যে ফেচ নকৰিম ইয়াৰ কোনো নিশ্চয়তা নাই। ধন্যবাদ। এনেকুৱা ধৰণৰ অলপ ইনফৰমেটিভ ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰি আপোনালোকৰ গুৰুত্বপূৰ্ণ মতামত জনাব। কাৰণ আপোনালোকৰ গুৰুত্বপূৰ্ণ মতামত বহুত জৰুৰী। মোৰ কনফিডেন্স অৰ্থাৎ আত্মবিশ্বাস বহুত কম। তেনেস্থলত আপোনালোকৰ কমেণ্ট আৰু লাইক বোৰে মোৰ সাহস আৰু আত্মবিশ্বাসক ফুৱেলৰ কাম কৰিব, অৰ্থাৎ ইন্ধনৰ কাম কৰিব। ধন্যবাদ।